নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৃষ্ণাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই মই আৰম্ভ কৰিছোঁ, গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাই যাব। আৰু এতিয়া মই কাম বনকেইটা কৰি আজৰি হ'লোঁ। আজৰি হৈ পেলাই গোঁসাই বন্তি গছ জ্বলাই ল'লোঁ আৰু এতিয়া অকণমান জলপান সিজাই থৈছোঁ, সেইকণ খাই বৈ লৈ পেলাই নামঘৰলৈ যাম। আমাৰ নামঘৰত আজিৰে পৰা দুদিনীয়া ভাগৱত পাঠৰ কাৰ্যসূচী কৰিছে, তাৰে যো-জা হৈ আছে নামঘৰত। গতিকে লৰালৰিকৈ নামঘৰলৈ ওলাই যাওঁ আৰু তাত আপোনালোকক গৈ পেলাই যি পাৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰি যাম আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া জলপানখিনি ৰেডি কৰি ল'লোঁ পটাপট। আজি কোমল চাউলকে সিজালোঁ, ৰুটি মাৰিবলৈ সময় নাইকিয়া, কাৰণ বহুত লৰালৰি হৈছে। গোটেই ঘৰৰ কামখিনি কৰি মেলি লৈ আগফাল পিছফাল সাজি গা পা ধুই সকলোখিনি কৰি যোৱালৈ বহুত দেৰিয়ে হৈ গৈ আছে। সেইকাৰণে এনেকৈ খায়ে পটাপট নামঘৰলৈ ওলাবলৈ লৈছোঁ। এয়া মই নামঘৰ আহি পালোহি। নামঘৰ পাই পেলাই মই মুখ হাত ধুই পেলাই এতিয়া নামঘৰৰ ভিতৰলৈ সোমাম। তাৰপিছত আপোনালোকক ইয়াৰ মই ভিতৰৰ পৰিৱেশটো দেখুৱাই গৈ থাকিম। আৰু আমাৰ নামঘৰ ভাগ ইমান সুন্দৰকৈ সজাইছে, সঁচাই দেখি বহুত ভাল লাগিছে। আপোনালোকেও আমাৰ নামঘৰ ভাগ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এতিয়া এয়া নাম গাবৰ বাবে সাজু হৈছে বান্ধৱসকল, আৰু তেওঁলোকে নাম গোৱাৰ পিছতে আমাৰ প্ৰসাদ দিব। তাৰপিছত আকৌ ভাগৱত পাঠ আৰম্ভ হ'ব। পাঠ কৰিব তালৈ ভাগৱতখন নিবলৈ ইয়াত ফুল প্ৰসংগ কৰি আছে। মই বৰ বেছি এটা ক'বলৈ নাজানো বাৰু। এয়া আটা মাৰি আছে, আটা সানি পেলাই এনেকৈ লাড়ু বনাই লৈছে আৰু এয়া কথা বতৰা পাতি আছে বন্ধুবৰ্গসকলে। এফালে থিয়হি পেলাই ৰুটি আটা বেলি আছে, লুচি বেলি আছে। শকতৰ কাৰণে বহিবলৈ অসুবিধা হোৱাত থিয়হি পেলাই বনাই আছে। আৰু এফালে ভাজাই ভাজি আছে, চাহ দিয়ে আছে। সঁচাই এটা বৰ সুন্দৰ পৰিৱেশ। এয়া চাহ উতলি আছে
আৰু এফালে লুচি ভাজি আছে। তাৰ মাজে মাজে মই অকণমান ভিডিঅ' কৰি থৈ দিছোঁ সকলোকে। সঁচাই বহুতখিনি মানে ফূৰ্তি আনন্দৰ মানে সময় আছিলে সেইখিনি মুহূৰ্তত। এয়া বৌহঁতে লুচি বেলি আছে। গোটেইকেইগৰাকী এনেকৈ লাইন হৈ পেলাই মই অকণমান ভিডিঅ' কৰি থৈ দিছোঁ। কিমান মৰম লাগিছে সকলোকে। বৰ ভাল লাগিছে কাপোৰ কিযোৰ সৈতে। ভিডিঅ'টো বৰ ধুনীয়া উঠিছে। গতিকে আমি এই ভাগৱত পঢ়ি যি ভক্তি খণ্ড খণ্ড মুণ্ড মস্তিৰ অস্থি হবে যুধে তাতে এয়া ৰাতিৰ সাজ বইল সকলোকে খুৱাইছে আৰু খুবেই ভাল লাগিছে। আৰু এইফালে ভকতৰ কাৰণে আটাও মাৰি আছে। তেওঁলোকে দুই এজনে মানে চাউল সিজোৱা গ্ৰহণ নকৰে, তেওঁলোকে ৰুটি আৰু চাহ খাব। আৰু এইফালে সকলোৱে লাগি ভাগি পেলাই চাউল সিজোৱা বিতৰণত লাগি আছে। মই সকলোকে ভিডিঅ' কৰি আছোঁ, কিন্তু মোক ভিডিঅ' কৰা মানুহ তেনেকৈ নায়েই। ওচৰৰ ভতিজা এটাক পাই কৈছোঁ অকণমান কৰি দে। ৰাতিপুৱাৰ পৰা কাম বন কৰি দেহাই নোৱাৰা হৈ গৈছে, কিন্তু শুই শুই ভিডিঅ' কৰাত লাগিছে মোৰ বন্ধু, মানে বান্ধৱী হয়। গতিকে দেহাইহে নোৱাৰে, গতিকে তেওঁ ভিডিঅ' কৰাত লাগিছে। এয়া হৈছে ৰাতিপুৱা দৃশ্য। এয়া ভাগৱত পাঠ মাৰিলে আৰু এনেকৈ সকলোকে
সামৰণি মৰাৰ পিছত এনেকৈ ভকত বিদায় দিয়া হৈছে। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে প্লিজ লাইক আৰু কমেণ্ট এটা কৰিব। আৰু যোনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। গতিকে আজিলৈ আহিছোঁ। আমিতো আপোনালোকৰ কাৰণে